সকলোকে নমস্কাৰ জনাই আকৌ এটি নতুন পাঠৰ আৰম্ভণি কৰিবলৈ লৈছোঁ। আজি আলোচনা কৰিবলৈ লোৱা পাঠটি হৈছে চতুৰ্থ শ্ৰেণীৰ আমাৰ পৰিৱেশ পাঠ্যপুথিৰ অন্তৰ্গত পাঠ নং 6 বায়ু। ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনোযোগেৰে শুনিবা বুলি আশা কৰিলোঁ। বায়ু শব্দটো নিশ্চয় তোমালোক আটাইৰে চিনাকি। আচলতে বায়ুৱে আমাৰ চাৰিওফালে আৱৰি আছে। আমি চকুৰে নেদেখিলেও বায়ু যে আমাৰ চৌপাশে আছে সেই কথা অনুভৱ কৰিব পাৰোঁ। বায়ু আমি উশাহ নিশাহ ল'বলৈ ব্যৱহাৰ কৰোঁ। নিশাহ এৰি দিয়াৰ সময়ত নাকৰ ওচৰত হাতখন ৰাখিলে আমাৰ হাতত বায়ু লাগে। যেতিয়া আমি দৌৰোঁ তেতিয়া কিহবাই আমাক পিছফালে টনা যেন লাগে। এনেকুৱা কিয় হয় জানানে? বায়ু চলাচল কৰাৰ বাবে দৌৰিলে পিছফালে টনা যেন লাগে, কাৰণ দৌৰোতে আমি বায়ুৰ মাজেদিয়ে দৌৰোঁ। বায়ু ভৰ্তি বেলুন এটাৰ মুখখন মেলি ধৰিলে শব্দ এটা শুনানে? মন দি শুনাচোন। বেলুনত থকা বায়ুখিনি বেলুনৰ মুখেৰে জোৰেৰে ওলাই যায় বাবে এই শব্দটো হৈছে। ওপৰৰ উদাহৰণ কেইটাৰ পৰা আমি বায়ুৰ উপস্থিতিৰ বিষয়ে গম পালো। এতিয়া বায়ুৰ বিষয়ে আৰু অলপ জানোচোন আহা। বায়ুত বিভিন্ন গেছ মিহলি হৈ থাকে। তোমালোকক কিছুমান পৰীক্ষাৰ দ্বাৰা বায়ুত মিহলি হৈ থকা গেছবোৰৰ বিষয়ে জনোৱাৰ চেষ্টা কৰিছো। এতিয়া প্ৰথম পৰীক্ষাটোলৈ মন কৰাচোন। ভিডিঅ'টোলৈ মন কৰাচোন। এডাল জ্বলি থকা মম দেখিছানে? এতিয়া গিলাচেৰে ঢাকি দিয়াত অৰ্থাৎ বায়ু নোপোৱা হোৱাত মমডাল লাহে লাহে নুমাই যাব ধৰিছে, নহয়নে? ইয়াৰ পৰা আমি এই কথাই গম পাওঁ যে বায়ুত এনে এবিধ গেছ আছে যি জুই জ্বলাত সহায় কৰে। এই গেছবিধৰ নাম হৈছে অক্সিজেন গেছ। সকলো জীৱই অক্সিজেন উশাহত লয়, গতিকে এইবিধ গেছ অতি গুৰুত্বপূৰ্ণ। এইখিনিতে আমি অক্সিজেন গেছৰ কেইটামান ব্যৱহাৰ জানি লওঁ আহা। সাগৰৰ তলিলৈ যোৱা ডুবাৰুসকলে অক্সিজেন চিলিণ্ডাৰ লগত লৈ যায়, কাৰণ পানীৰ তলত অক্সিজেনৰ পৰিমাণ একেবাৰে কম। সেইবাবে তেওঁলোকে লগত লৈ যোৱা চিলিণ্ডাৰৰ সহায়ত উশাহ লয়। ওখ পৰ্বতৰ ওপৰতো অক্সিজেনৰ পৰিমাণ যথেষ্ট কম। সেয়ে পৰ্বতাৰোহণকাৰীসকলেও অক্সিজেন চিলিণ্ডাৰ লগত লৈ যোৱা দেখা পোৱা যায়। চিকিৎসালয়তো উশাহ নিশাহ ল'বলৈ কষ্ট পোৱা ৰোগীক অক্সিজেন চিলিণ্ডাৰ আৰু অক্সিজেন মাস্কৰ সহায়ত কৃত্ৰিমভাৱে উশাহ লোৱাৰ ব্যৱস্থা কৰা হয়। তোমালোকে নিশ্চয় অক্সিজেনৰ ব্যৱহাৰসমূহৰ বিষয়ে গম পালা। এতিয়া আন এটা পৰীক্ষালৈ মন কৰাচোন। প্ৰথম ছবিত এটা কাঁচৰ পাত্ৰত ফটফটীয়া চূণৰ পানী লৈ পাত্ৰটো ৰ'দত থোৱা হৈছে। এতিয়া যদি পাত্ৰটো জোকাৰি দিওঁ বা মুখেৰে ফু মাৰি দিওঁ, গোটেই চূণপানীখিনি বগা হৈ যাব। উক্ত পৰীক্ষাৰ দ্বাৰা আমি গম পালো যে বায়ুত এনে এবিধ গেছ আছে যি চূণপানী ঘোলা কৰে। এই গেছবিধৰ নামেই হৈছে কাৰ্বন ডাই অক্সাইড। এতিয়া কাৰ্বন ডাই অক্সাইডৰ কেইটামান ব্যৱহাৰৰ বিষয়ে জানি লওঁ আহা। ছবিত দেখা চিলিণ্ডাৰটো নিশ্চয় তোমালোকে বিদ্যালয়ত দেখা পাইছা, আৰু এই চিলিণ্ডাৰটো যে জুই নুমুৱাবলৈ ব্যৱহাৰ হয় সেই কথাও নিশ্চয় তোমালোক কোনোৱে জানা। ইয়াৰ ভিতৰত কাৰ্বন ডাই অক্সাইড গেছ ভৰোৱা থাকে। জুই নুমুৱাবৰ বাবে কাৰ্বন ডাই অক্সাইডৰ ব্যৱহাৰ হয়। ছবিত দেখা বটল কেইটাও তোমালোকৰ চিনাকি নহয়নে? তোমালোকে গৰম দিনত খোৱা ছ'ডাযুক্ত শীতল পানীয় বা ছ'ডা পানী প্ৰস্তুত কৰিবলৈও কাৰ্বন ডাই অক্সাইডৰ ব্যৱহাৰ হয়। বায়ুত থকা আন এবিধ গুৰুত্বপূৰ্ণ গেছ হ'ল নাইট্ৰজেন। বায়ুৰ অধিক অংশ নাইট্ৰজেনে আগুৰি আছে। নাইট্ৰজেনৰ কেইটামান ব্যৱহাৰ মন কৰাচোন। উদ্ভিদে বায়ুৰ পৰা নাইট্ৰজেন গেছ সংগ্ৰহ কৰি প্ৰটিন তৈয়াৰ কৰে। আমি খোৱা চয়াবিন, মচুৰ দাইল আদি মাহজাতীয় শস্যত এই প্ৰটিন থাকে। এই প্ৰটিন মানুহ আৰু অন্য প্ৰাণীয়ে গ্ৰহণ কৰে। ৰাসায়নিক সাৰ প্ৰস্তুত কৰাতো নাইট্ৰজেন গেছৰ ব্যৱহাৰ হয়। উক্ত গেছ তিনিটাৰ উপৰিও বায়ুত জলীয় বাষ্প, ধূলিকণা আৰু অন্য কিছুমান গেছো মিহলি হৈ থাকে। কাষৰ ছবিবোৰলৈ মন কৰাচোন। ছবিত দেখাৰ দৰে গেলাপচা জাবৰ-জোথৰ, মৰা জীৱ-জন্তু আদিৰ পৰা ওলোৱা দুৰ্গন্ধ, মটৰ গাড়ী আৰু কল কাৰখানা আদিৰ পৰা ওলোৱা ধোঁৱা আৰু গেছ বায়ুৰ লগত মিহলি হয়। এইবোৰে আমাৰ শৰীৰৰ অনিষ্ট কৰিব পাৰে। এইবোৰ মিহলি হোৱাৰ ফলত বায়ু দূষিত বা প্ৰদূষিত হয়।
বায়ুত থকা কিছুমান উপাদান বাঢ়ি বা কমি গলেও বায়ু প্ৰদূষণ হ'ব পাৰে। বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গলেও বায়ু প্ৰদূষিত হয়। আগৰ ছবিত দিয়া কাৰণকেইটাৰ উপৰিও বায়ু প্ৰদূষণৰ আন কেইটামান কাৰণ তলত দিয়া হ'ল। গছ-গছনি কমি গলেও বায়ুত অক্সিজেনৰ পৰিমাণ কমি যায়। খৰি, জাবৰ-জোথৰ, গছৰ পাত আদি পুৰিলে আৰু কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাৰ পৰা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত বায়ু প্ৰদূষণ হয়। তাৰ উপৰিও আৰু কিছুমান উৎস যেনে আতচবাজি বা ফটকা জ্বলালে, হাবি-বনত জুই লাগিলে, সেইবোৰৰ পৰা ওলোৱা ধোঁৱা আৰু গেছ, খেতি-বাতি, গছ-গছনিত দিয়া ৰাসায়নিক কীটনাশক দ্ৰব্য, মানুহৰ হাঁচি, কাহৰ পৰা ওলোৱা বীজাণু ইত্যাদিও বায়ুৰ লগত মিহলি হৈ বায়ু প্ৰদূষিত হয়। ইতিমধ্যে আমি বায়ু প্ৰদূষণৰ কাৰণসমূহৰ বিষয়ে জানিলো। এতিয়া বায়ু প্ৰদূষণৰ ভয়ংকৰ ফলাফলৰ বিষয়েও জানোচোন আহা। বায়ু প্ৰদূষণৰ ফলত হাঁপানি, চৰ্দি, কাহ, জ্বৰ, শ্বাস-প্ৰশ্বাসৰ কষ্ট, চকু জ্বলা-পোৰা, চকুৰ পৰা পানী ওলোৱা, নাক আৰু ডিঙিত পোৰণি তোলা আদি বিভিন্ন ৰোগ হ'ব পাৰে। বায়ু প্ৰদূষণৰ ভয়ংকৰ প্ৰভাৱ অকল মানুহৰ ওপৰতেই নহয়, উদ্ভিদ আৰু অন্য প্ৰাণীৰ ওপৰতো পৰা দেখা যায়। বায়ু প্ৰদূষণৰ ফলত উদ্ভিদৰ পাতৰ বিভিন্ন ৰোগ হ'ব পাৰে। প্ৰাণীবোৰৰো শ্বাস-প্ৰশ্বাসৰ কষ্ট হয়, যাৰ ফলত কিছুমান প্ৰাণী মৃত্যুমুখতো পৰে। বায়ু প্ৰদূষণৰ ফলত পৃথিৱীত গৰমৰ মাত্ৰাও দিনক দিনে বাঢ়ি গৈছে। বায়ু প্ৰদূষণৰ ভয়ংকৰ পৰিণতিসমূহৰ বিষয়ে জনাৰ পিছত হয়তো তোমালোকৰ মনলৈ প্ৰশ্ন আহিছে যে বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিব পাৰিনে? ইয়াৰ উত্তৰ হ'ল পাৰি। কিছুমান উপায় অৱলম্বন কৰি আমি বায়ু প্ৰদূষণ যথেষ্ট পৰিমাণে প্ৰতিৰোধ কৰিব পাৰোঁ। এই উপায়বোৰৰ বিষয়ে তলত আলোচনা কৰোঁ আহা। গছ-গছনিয়ে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে। গছ-গছনিয়ে প্ৰদূষণ ৰোধ কৰাটো যথেষ্ট সহায় কৰে। আমি গছ ৰোপণ কৰি বায়ু প্ৰদূষণ কিছু পৰিমাণে প্ৰতিৰোধ কৰিব পাৰোঁ। জাবৰ-জোথৰ পেলোৱা বাকচবোৰ ঢাকি ৰাখিব লাগে আৰু সেইবোৰ সঘনাই চাফা কৰি থাকিব লাগে। সহজে পচি নোযোৱা বস্তু যেনে টিন, পলিথিন, প্লাষ্টিকৰ বস্তু নলা-নৰ্দমাত পেলাব নালাগে। সহজে পচি যোৱা বস্তুবোৰ পচন সাৰৰ গাঁতত পেলাই পুতি থব লাগে। ইয়াৰ ফলত জাবৰ-জোথৰৰ পৰা উদ্ভৱ হোৱা ধোঁৱাৰ পৰা মুক্ত হোৱাৰ লগতে দুৰ্গন্ধৰ পৰাও মুক্ত হ'ব পাৰি। ৰাসায়নিক কীটনাশকৰ সলনি জৈৱিক কীটনাশক ব্যৱহাৰ কৰিও বায়ু প্ৰদূষণ যথেষ্ট পৰিমাণে ৰোধ কৰিব পাৰি। হাঁচি, কাহৰ পৰা ওলোৱা বীজাণু এক প্ৰকাৰৰ বায়ু প্ৰদূষক। গতিকে হাঁচি, কাহ মৰাৰ সময়ত মুখ আৰু নাকত ৰুমাল ব্যৱহাৰ কৰিলে বায়ুত বীজাণু মিহলি হোৱাৰ পৰা বহু পৰিমাণে হাত সাৰি থাকিব পাৰি। গাড়ী মটৰৰ ব্যৱহাৰ কমকৈ কৰিও প্ৰদূষণ কিছু পৰিমাণে ৰোধ কৰিব পৰা যায়। ওচৰৰ ঠাইলৈ পৰাপক্ষত খোজকাঢ়ি বা চাইকেলেৰে অহা যোৱা কৰিও প্ৰদূষণ যথেষ্ট পৰিমাণে ৰোধ কৰিব পাৰি। তোমালোকে নিশ্চয় ভিডিঅ'টিৰ পৰা পাঠটোৰ কিছু আভাস পাবলৈ সক্ষম হ'লা। এতিয়া আমি প্ৰথমৰ পৰা কি কি শিকিলো আকৌ এবাৰ উনুকিয়াই চাওঁচোন আহা। আমি শিকিলো বায়ু আমাৰ চাৰিওফালে থাকে। বায়ুত থকা প্ৰধান গেছ তিনিবিধ হ'ল অক্সিজেন, কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন। অক্সিজেন গেছে জুই জ্বলাই ৰখাত সহায় কৰে আৰু কাৰ্বন ডাই অক্সাইডে জুই নুমুৱাত সহায় কৰে। বায়ু প্ৰদূষণৰ কাৰণবোৰ হ'ল গেলা-পচা জাবৰ-জোথৰ, মৰা জীৱ-জন্তু আদিৰ পৰা ওলোৱা দুৰ্গন্ধ, মটৰ গাড়ী আৰু কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা আৰু গেছ ইত্যাদি। বায়ু প্ৰদূষণৰ কুপ্ৰভাৱ মানুহ আৰু প্ৰাণীৰ লগতে গছ-গছনিৰ ওপৰতো পৰে। বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিব পাৰি। আমি গছ-গছনি ৰোপণ কৰি, প্ৰদূষণ সৃষ্টি কৰা যন্ত্ৰ-পাতি বা গাড়ী মটৰৰ ব্যৱহাৰ কমকৈ কৰি, ৰাসায়নিক কীটনাশক দ্ৰব্যৰ সলনি জৈৱিক কীটনাশক ব্যৱহাৰ কৰি বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু ভিডিঅ'ৰ তলত ৰঙা চেনেৰে বেৰি থোৱা ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰি দিব, যাতে ইয়াৰ পিছত মই যদি কিবা ভিডিঅ' দিওঁ প্ৰথম আপোনালোকে চাবলৈ পায়। আজিলৈ ইমানতে সামৰিছো। মনোযোগেৰে চোৱাৰ বাবে বহুত ধন্যবাদ।